গানৰ শিক্ষা দিলোঁ মোৰ আশাবোৰ ভৰিৰে মোহাৰি পেলাব বিচাৰিছে ব'লা পিতক মই এতিয়া তাৰ ওচৰলৈ যাওঁ এই পৰিৱৰ্তনৰ কাৰণ তাক মই সুধিম এতিয়া আপুনি যাব নোৱাৰে দেউতা এই ঔষধকেইটা প্ৰথমে খাই লওক নাখাওঁ মই সকলোৱে মোক আজি অৱজ্ঞা কৰি চলিব ধৰিছে বিশ্বাস মনে আপোনাক অপেক্ষা কৰিব নোৱাৰে দেউতা মোৰ বিশ্বাস সি সংগীতৰ মাজলৈ আকৌ ঘূৰি আহিব দিল্লীৰ পৰা আহি সি মোক এবাৰেই লগ কৰি কিমান দিন তাৰ বাবে বাট চাইছে হাৰমনিয়ামৰ কাষত অকলে অকলে তাৰ কোনো হিচাপেই নাই এতিয়া মোৰ বাদ যাওক দেউতা বেমাৰী মানুহটোৱে ইমান কথা কৈ থাকিব নালাগে অলপ ভিতৰতে শুই থাকিব যাওক দেউতা অলপ আপুনি ৰেষ্ট লওক এই মনত ইয়ালৈ লৈ আহিব যোৱা তুমি সোনকালে তাক লৈ আহা উত্তৰ দিব লাগিব তাৰ এই পৰিৱৰ্তনৰ কাৰণ সোনকালে যাবা হ'ব দেউতা যোৱা দাদা ক'ৰবালৈ যায় নেকি অলপ কাম আছে বেয়া নহ'ব দাদা কথা এষাৰ কওঁ এই হৈ যোৱা কথাবোৰ বাদ দি দেউতাক অলপ চিকিৎসা কৰাৰ কথা ভাবিব নোৱাৰেনে আৰে তোমালোকবোৰ আছাই দেখোন মই কিয় ল'ব লাগে আপুনি তেখেতক কম দাম দেউতা মই যিখিনি পাৰোঁ কৰিয়ে আছোঁ এই ডক্টৰে কৈছে দেউতাৰ অৱস্থা অতি চিৰিয়াছ অতি সোনকালে যদি দেউতাক ভাল চিকিৎসা কৰিব নোৱাৰে তেনেহ'লে দেউতা কি হ'ল নিজৰ দৰে ঘৰ পৰিলা দেখোন ষ্টুডিঅ'ৰ মালিকলে ছোৱালী দিছে নহয় চিন্তা কৰিব নালাগে মেনেজ কৰিব ব'লা হেৰা কথাটো অলপ চিন্তা কৰিবলগীয়া যোৱাকালি ভাইটিয়ে মোক দেউতাৰ চিকিৎসাৰ কাৰণে টকাৰ কথা কৈছিলে কিন্তু মই দিন নিদিম একোৱে নকৰোঁ বুঢ়া হ'লে মানুহ মৰিবই ৰ'বাহে মই সেইবোৰৰ কথা চিন্তা কৰা নাই এই সমাজত পঢ়ি থকা মানুহবোৰে আমাক কি বুলি ক'ব তাক লৈয়ে চিন্তা কৰিছোঁ হেৰা কৰোঁ দিয়া টকা কেইটামান দি আমি দুয়োটাই বদামৰ পৰা খাই থৈ দিওঁ খবৰদাৰ শুনিছোঁ এক পইচাও নাপায় আধা জীৱন তুমি চোৱা চিতা কৰিলাই ক'তা তোমাৰচোন একো গুণেই নাগালে হেৰা কোনোবা আহিছে নেকি তুমি বৰ বেয়া সময় আহিলা ৰাজ আমি দুয়ো পাৰ্টি এটালৈ যাবলৈ ওলাইছোঁ দেৰিয়ে হৈছে ড'ন্ট মাইণ্ড তোমালোক যোৱা মোক এই আকাশী মাতি নিছে কিবা জৰুৰী কথা আছে তেনেহ'লে তুমি কথা পাতা হেৰা ব'লা অঁ ব'লা 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 আকাশ এতিয়া কষ্ট মাতি মোক আপুনি এটা ডাঙৰ বিপদত সহায় কৰিব লাগে ৰাজা মই সহায় কৰিব লাগে এই সময়ত আপোনাৰ বাহিৰে কাক কওঁ দেউতাৰ অসুখ দিনক দিনে বেছিহে হ'ব বাহিৰলৈ আনি চিকিৎসা কৰিব লাগে 2 লাখমান টকাৰ প্ৰয়োজন হৈছে ৰাজা দুদিনৰ আগলৈকে দেখোন তোমালোকে মোক লেতেৰা মানুহ বুলি ঘিণ কৰিছে এতিয়া আকৌ মোৰ এই হাতৰ টকাখিনি চাফা হৈ গ'লে তোমালোকে কেনেকৈ ভাবিব পাৰিলা সেইবোৰ কথা বাদ দিয়ক ৰাজা কিয় বাদ দিম যিজন মানুহে মোক এইখন ঘৰৰ পৰা গেট আউট কৰি দিছিল সেই মানুহজনৰ প্ৰতি দৰদ দেখুৱাব পাৰিম বুলি তুমি কেনেকৈ ভাবিব পাৰিলা দেউতাক বচাওক ৰাজা আপোনাৰ টকা মই পৰিশোধ কৰিম তুমি কেনেকৈ পৰিশোধ কৰিবা অৱশ্যে প্ৰিয়ংকাই যদি কয় কি কৈছে ৰাজা বা এই মুহূৰ্তত আপোনাৰ প্ৰতি থকা সমস্ত ভোগ ত্যাগ কৰি কৈছোঁ প্লিজ ৰাজা দেউতাক বচাওক ক্ষমতা নাই নেকি মোক দেখি ইমান ডাঙৰ পাথৰ
গ'ল কিয় নাকাটিবা দেউতা তোমাৰ চকুপানী মোক নেদেখবা হজম নহয় মোৰ তুমি কৈছা যেতিয়া মই নিশ্চয় দিম সন্ধিয়া যাবা টকাখিনি লৈ আহিবা কিন্তু মোৰ এটা চৰ্ত আছে চাওক ৰাজা দেউতাক জীয়াই ৰখাৰ স্বাৰ্থত আমি যিকোনো চৰ্ত মানিবলৈ প্ৰস্তুত তোমালোকে নহয় মানিব লাগিব তোমাৰ দেউতাৰাই মই মান্তি কৰাম দেউতাক ভেৰি গুড তোমালোকে জানা যে মই অংক নকৰাকৈ কোনো এটা কাম নকৰোঁ এটা অংক কৰাৰ সুবিধা পাইছোঁ বিয়োগ অংক একৰ একদল থাকিল মইতো বুজিব পৰা নাই ৰাজা মনৰ লগত মোৰ এটা হিচাপ বাকী আছে গানেৰে কি নাম কিনিছে মই তাৰ অহংকাৰ ধ্বংস কৰিব বিচাৰোঁ মোৰ বুকত তাৰ সেই লেতেৰা হাতেৰে লগা দাগটো মই কেতিয়াও পাহৰিব নোৱাৰিম যদি তোমাৰ দেউতাই তাৰ কণ্ঠটো বন্ধ কৰি দিব লাগিব সেয়া হ'ব নোৱাৰে ৰাজা মন অসমৰ সফল গায়ক হ'ব লাগিব অসম্ভৱ সেয়ে মই সহ্য কৰিব নোৱাৰিম তাৰ অহংকাৰ মই ধ্বংস কৰিম কণ্ঠশিল্পী মনজিত দাস ভিক্ষাৰী হ'ব লাগিব নাই নাই সেইটো নকৰিব কিয় বাবা তুমি ভিতৰলৈ যোৱাচোন কি ডিচিশ্যন ল'ব লাগে আমি লওঁ কাৰোবাৰ জীৱন ধ্বংস কৰা সিদ্ধান্ত ল'বলৈ নাযাবি ভাইটি মই বহুত দুখীয়া ঘৰৰ ল'ৰা কৈছো নহয় তই ভিতৰলৈ যা দেউতাৰ জীৱনতকৈ আন কোনো ডাঙৰ হ'ব নোৱাৰে আৰু মই বাবাৰ কি সম্বন্ধ হয় কি হৈছে এই মনৰ কথা কোৱাতে পালো দেউতা ইমান দিনে তোমাৰ মই প্ৰতিটো কথাই মানি আহিছো আজি অন্তত তুমি মোৰ এটা কথা মানিবই লাগিব নামানিবা দেউতা মনৰ জীৱনক লৈ কোনোবাই খেল খেলাটো মই সহ্য কৰিব নোৱাৰিম কি হৈছে মই একো বুজি পোৱা নাই আকাশ দেউতাক বুজাই দিয়া মনৰ কণ্ঠটো দক্ষিণা হিচাপে লৈ দুদিনমান জীয়াই থকাৰ চিন্তা কৰক কি কলি তই সি ঠিকেই কৈছে দেউতা মন দাক আপুনি চিৰদিনৰ কাৰণে গান গোৱাটো বন্ধ কৰি দিয়ক ইমান যত্ন কৰি ৰোৱা ফুল গছজোপা মই নিজ হাতেৰে কাটি পেলাই তহঁতে মই ইয়াৰ দৰে কি ক'বলৈ আহিছো তুমি কিয় নুবুজা দেউতা মনক গানৰ পৰা বিৰত ৰাখিলে ৰাজদাই তোমাৰ চিকিৎসা কৰাৰ দায়িত্ব ল'ব নামানো মই তহঁতৰ কথা মানিব লাগিব তুমি মানিব লাগিব মনে আহি ক'লেও মই নামানো মই মানিবই লাগে এতিয়া হয় মানিব লাগিব ছাৰ নাই মই নামানো সিহঁতে কি কৈছে তুমি শুনিছা মই চব শুনিছোঁ ছাৰ সংগীতক মই বৰ ভাল পাওঁ ছাৰ ৰাইজে বাহ বাহ কৰিলেও ধন ঘটাৰ বাবে মোক সংগীত নালাগে ছাৰ মোৰ কণ্ঠত সংগীতৰ সুৰ বন্ধ হ'লেও মোৰ হৃদয়ত সংগীত সদায় বাজি থাকিব ছাৰ মোক আৰু বলিয়া নকৰিবা মন মোৰ জীৱনৰ বিনিময়ত তোমাৰ কণ্ঠটো মই বৰহি যাব দিব নোৱাৰো মই আৰু বেছি সময় নষ্ট কৰিব নোৱাৰোঁ যদি তোমাৰ দেউতাৰাই মোৰ চৰ্ত মানি ল'ব পাৰে তেন্তে সন্ধিয়া প্ৰিয়ংকাক পঠাই দিবা টকাখিনি লৈ আহিব আপোনাক দেখি মোৰ তেজ শিঙি উঠলি আহিছে যদিও মই ছাৰৰ সন্মুখত আপোনাক ভদ্ৰভাৱে কথাখিনি কওঁ আপোনাৰ চৰ্ত মানিবলৈ ছাৰক মই বাধ্য কৰা কিন্তু টকাখিনি আনিবলৈ প্ৰিয়ংকা অকলে নাযায় লগত মৰি যাওঁ
যেনেকৈ মই ছাৰৰ সন্মুখত গীত লোৱাৰ প্ৰতিশ্ৰুতি দিম ঠিক তেনেকৈ মোৰ কণ্ঠৰ মূল্যটো মোৰ নিজ হাতেৰে মই ছাৰক দিব পাৰিব আপুনি এতিয়া যাব পাৰে প্ৰিয়ংকাক লৈ মই গৈ আছোঁ নেমাৰিবি মোক ছাৰ ছাৰ মোক আপুনি ক্ষমা কৰিব ছাৰ কি কৰ মই তোমাক ক্ষমা কৰিব লাগে মোৰ সমস্ত আশা আকাংক্ষা ভৰিৰে মোহাৰি ক্ষমা বিচাৰিবলৈ তোমাৰ লাজ লগা নাই মোৰ চিকিৎসাৰ কাৰণে তোমাৰ কণ্ঠটো দক্ষিণা হিচাপে দান দি একলব্য হ'ব খুজিছা কিন্তু মই পূৰ্ণ হ'ব নোৱাৰো আনৰ স্বাৰ্থৰ বাবে তোমাৰ প্ৰতিভা মই বড়ো হিচাপে দিব নোৱাৰো আপুনি নোৱাৰিলে মই মোৰ কণ্ঠৰ গতি ৰুদ্ধ কৰি দিয়াৰ সিদ্ধান্ত ইতিমধ্যে লৈ পেলাইছোঁ ছাৰ কিয় হৈছে দিল্লীলৈ গৈ তুমি মোৰ সলনি হৈ গ'লা মন কি হৈছে তোমাৰ কিয় কিয় এই সলনি হৈছে মই আপোনাক ক'ব নোৱাৰিম ছাৰ মোৰ শপত দিছোঁ তোমাৰ গুৰুৰ শপত তুমি ক'ব লাগিব কোৱা মই শুনিব বিচাৰোঁ এটা ভয়াৱহ সত্যৰ কথা আপুনি কিয় জানিব বিচাৰিছে ছাৰ মই তোমাক ক'বলৈ কৈছোঁ কোৱা তুমি সংগীতক বিসৰ্জন দিয়াৰ কাৰণ দুদিনৰ আগলৈকে এটা বুজাব নোৱাৰা দুখত সংগীতৰ পৰা মই পলাই ফুৰিছোঁ ছাৰ কিন্তু আজি এই কাগজখন চাই বুজিলোঁ সংগীত ত্যাগৰ আখৰা কৰি মই খুবেই ভাল কাম কৰিলোঁ ছাৰ কি লিখা আছে তাত কিহৰ কাগজ ডাক্তৰে লিখা এই ৰিপৰ্টটো চাওকচোন ছাৰ কিমান ভাল খবৰ এটা ইয়াত লিখা আছে মোৰ বোলে ডিঙিত কেঞ্চাৰ